আজি আমি ঋতু কেইটা আৰু কি জানো আহা ঋতুবিলাকৰ নাম আৰু 5 ইন্দ্ৰিয়ৰ নাম জানো আহা দিশৰ নামো শিকোৱা আহা আৰু ইংৰাজী দিশৰ নামবিলাক ঋতুৰ নামবিলাক হৈছে চোৱা অসমীয়া ঋতুৰ নাম দিছে কি ঋতু কেইটা হৈছে বা 6টা কি গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত গ্ৰীষ্ম হৈছে ইংলিছত কি কয় সামাৰ আৰু বৰ্ষাটোক হৈছে ইংলিছত কি কয় মনচুন শৰতক ইংলিছত কি কয় অটোমন হেমন্তক কি কয় লেট অটোমন শীতক কি কয় ইংলিছত উইন্টাৰ বসন্তক কি কয় স্প্ৰিং এয়া হৈছে অসমীয়া ঋতু 6টা ঋতুৰ নাম আৰু এইবাৰ আহিলে ইন্দ্ৰিয় নাম আমাৰ ইন্দ্ৰিয় কেইটা 5 ইন্দ্ৰিয় কেনে যি কি চকু কাণ নাক জিভা ছাল এই হাতৰ ছাল আৰু এইখন হৈছে জিভাখন আৰু দিশৰ নাম কি পূব পশ্চিম উত্তৰ দক্ষিণ ঈশান বায়ু অগ্নি নৈৰিত ঊৰ্ধ্ব অধ্য আৰু ইংৰাজীত দিশ হৈছে নৰ্থ হৈছে উত্তৰক কি কয় নৰ্থ সাউথক কি কয় দক্ষিণ হৈছে সাউথ ইংলিছত আৰু ইষ্ট কি কয় পূব দিশক কয় ৱেষ্ট ইংলিছত কি অসমীয়াত কি কয় পশ্চিম আৰু এয়া হৈছে ইংৰাজী দিশৰ নাম উত্তৰ দক্ষিণ পূব পশ্চিম উত্তৰ নৰ্থ সাউথ দক্ষিণ ইষ্ট পূব ৱেষ্ট পশ্চিম দিশকেইটা আৰু এয়া হৈছে 5 ইন্দ্ৰিয়ৰ নাম আৰু এয়া হৈছে ঋতুকেইটা এয়া হৈছে আজি মই শিকোৱা অসমীয়া ঋতু ইন্দ্ৰিয় আৰু দিশৰ নাম লগতে ইংৰাজী দিশবিলাকৰ নাম